हेलो फ्रेंड्स नमस्कार सकलोके एतिया समय হৈছে 12টা আৰু আজি দুপৰীয়াৰ কাৰণে মই এটা সিম্পল ভাজি বনাম তো ভাবিলো আপোনালোকক দেখাও তো ঠিক আছে ভিডিওটো শেষলৈকে চাই থাকিব বলক তেন্তে এয়া সৰু সৰু মাছ বজাৰৰ পৰা আনিছিলে আৰু এতিয়া মই ভালকৈ বাছি পলাই ধুই লম আৰু এটো ফ্ৰাই কৰিয়ে খাম সৰু মাছটো মই ফ্ৰাই কৰি খালে ভাল পাওঁ আৰু মই মাছখিনি এনেকৈ ফ্ৰাই কৰি ললো এইখিনি হৈছে ঢেকিয়া শাক মই ভালকৈ ধুই কাটি থৈছিলো আৰু লগতে এয়া বুট আৰু এটা কেৰাহীত মই তেল দি দিছো গৰম হোৱাত পাঁচফোৰণ দিলো এতিয়া মই পিয়াজ দিলো আৰু পিয়াজখিনি অলপমান ভাজি লম এতিয়া ইয়াত হালধি আধা চামুচ দিছো আৰু পিয়াজখিনি লৰাই লৈ বুট কেটা দি অলপ এনেদৰে ভাজি ঢেকিয়া শাকখিনি দি দিলো দি ঢাকন মাৰি 2-3 বাৰ এনেকৈ ভাজি লম এতিয়া আকৌ ঢাকনখন এৰাই এনেকৈ এবাৰ লৰাই লম ভাজিখিনি এনেকৈ ঢাকনখন এৰাই অলপ সময় ভাজিম এতিয়া নিমখ দিছো নিজৰ জোখমতে দিব আপোনালোকে মই শাক ভাজিলে নিমখটো একেবাৰে লাষ্টত দিওঁ এতিয়া এক গ্লাস নেমুৰ জুচ মই বনাই ৰেডি কৰি থৈছো কাৰণ ছোৱালী স্কুলৰ পৰা আহিবও হৈছে আৰু মই সদায় স্কুলৰ পৰা অহাৰ পিছত এনেকৈ নেমুৰ জুচ এক গ্লাস বনাই দিওঁ পেকেটৰ জুচ মই খুব কমেই খুৱাওঁ আৰু আপোনালোকৰ পৰাপক্ষত নোখোৱাকৈ থকাটোৱে ভাল ঘৰতে এনেদৰে বনাই দিব এয়া ছোৱালী স্কুলৰ পৰা আহি পাই গ'লহি বলা কাপোৰ সলাই ল'ব যদি ভিডিওটো চাই ভাল লাগিলে তেন্তে লাইক আৰু শ্বেয়াৰ কৰাৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেন্তে আজিলৈ আহিছো পুনৰ অন্য এটা ভিডিও লগ পাম ধন্যবাদ